যোৱা 24 জুন তাৰিখত অসমৰ জনপ্ৰিয় বহুল প্ৰচাৰিত নিয়মীয়া বাৰ্তা কাকতত পানীৰ সমষ্টিৰ বিধায়িকা BPFৰ জ্যেষ্ঠ নেত্ৰী কমলী বসুমতাৰীয়ে সাক্ষাৎ গ্ৰহণত তেখেতে কৈছিলে যে BPFক বিশ্বাসঘাতক কৰিছে বিজেপিয়ে, BTC দখলৰ দিবাস্বপ্নত বিভোৰ হৈছে প্ৰমোদ বড়ো। এইটো এটা বাতৰি প্ৰচাৰ কৰিছিল আৰু সেই বাতৰিটো মই নিজে পঢ়ি মই আজি এই মিডিয়াৰ আগত তেখেতে যে কিছুমান মিছা কথা কৈছে, যি নেকি BTCত আজি 15 বছৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত যিনি শাসন, এই শাসনত যে অপশাসন হৈছে, তেখেতে সাক্ষাৎকাৰত যিখিনি কথা সাংবাদিকদ্বয়ে প্ৰশ্ন কৰিছিল সেইবিলাক তেখেতে পোনপটীয়াকৈ উত্তৰ নিদি তেখেতে আওপকীয়াকৈ তেখেতে দুৰ্নীতি যে হৈছিল, যে ভ্ৰষ্টাচাৰ হৈছিল, নিযুক্তি কেলেংকাৰী হৈছিল, এইবিলাক তেখেতে আওপকীয়াকৈ তেখেতে অস্বীকাৰহে কৰা দেখা গ'ল। আমি যদি লক্ষ্য কৰোঁ যে BTCৰ ইলেকশ্যনৰ আগে আগে যি নেকি 40টা ডিপাৰ্টমেণ্ট, এই 40টা ডিপাৰ্টমেণ্টৰ যি নেকি নিযুক্তি নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততহে হৈছিল, আমি দেখি আছোঁ বিগত দিনত। কিন্তু এইবাৰ সাংঘাতিক ধৰণৰ তেখেতসকলে কি কৰিছে, 2020 চনত তাতকৈ অতি ভয়ানক বা ভয়ংকৰ দুৰ্নীতি হৈছে। বিশেষকৈ পেপাৰত ওলাইছে যে খৈৰাবাৰী সমষ্টিৰ MCLA তেখেত ৰমচা দৈমাৰী, এগৰাকী EM আবকাৰী বিভাগৰ, মুদৈগুৰি সমষ্টিৰ MCLA জগদীশ চৰকাৰ, তেখেতৰ 3টা ডিপাৰ্টমেণ্ট, ছইল কনজাৰ্ভেশ্যন আৰু পৰিবহণ আৰু সমবায় ছ'চাইটি, তেওঁলোকে কোনো বিজ্ঞাপন নিদিয়াকৈ, ইণ্টাৰভিউ নাপাতাকৈ 18জন আবকাৰী আৰু 29জন এই 3টা ডিপাৰ্টমেণ্টৰ পৰিবহণ, ছইল কনজাৰ্ভেশ্যন, সমবায় 29 আৰু 18 47 তেওঁলোকে বিনা বিজ্ঞাপনে, বিনা ইণ্টাৰভিউৱে অবৈধ নিৰ্বাচন দিয়া নিযুক্তি দিয়াটো আমি দেখিছোঁ। এইবিলাক দেখি শুনিও যিনি কমলী ৰাণী বসুমতাৰী, তেখেতে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, দলক তেওঁলোকে গৰিহণা দিয়া নাই, অথচ তেখেতে আওপকীয়াভাৱে এৰাই চলিছে। পানীৰ সমষ্টিত তেখেতে 4টা টাৰ্ম তেখেতে বিধায়িকা হৈ কাম কৰি আহিছে। কিন্তু এগৰাকী যদি জ্যেষ্ঠ নেত্ৰীয়ে মিছাৰ আশ্ৰয় লয়, তেনেহ'লে সাধাৰণ মানুহবিলাকে কি ভাবিব? তেখেতেতো ফাঁকি দিছে। তেনেকুৱা ভ্ৰষ্টাচাৰী, দুৰ্নীতি, কেলেংকাৰী এইবাৰ নিশ্চয় ৰাইজে পৰিৱৰ্তন বিচাৰিছে। তেখেতে আচলতে এইবিলাক কণ্ট্ৰল কৰিব পৰা নাই। তেখেতসকলৰ দলক, BPF দলক কণ্ট্ৰল নকৰাৰ ফলত আজি BTC অঞ্চলটো এটা কি হৈছে, অনগ্ৰসৰ অঞ্চলেই আছে। ৰাস্তা ঘাট কেৱল কেইখনমান দলং বনালে কেতিয়াও উন্নতি নহয়। সেইকাৰণে আমি বিচাৰিছোঁ এইবাৰ BPF দলে সম্পূৰ্ণভাৱে এইবাৰ ধ্বংস হ'ব। আৰু মই নিজে এগৰাকী CWCৰ সদস্য আছিলোঁ আৰু মুদৈগুৰি TCLCৰ চেয়াৰমেন হিচাপে মই কাম কৰি আছিলোঁ। কিন্তু মই আজি পদত্যাগ কৰি কিয় আহিলোঁ? এই BPF দলৰ যি নেকি ভ্ৰষ্টাচাৰী, দুৰ্নীতি, এইবিলাক দেখি আমি ওলাই আহিলোঁ যে এনেকুৱা দুৰ্নীতিগ্ৰস্ত দলত থাকি আমাৰ নিজৰ আত্মসন্মান লাঘৱ হৈছে। গতিকে অকল আমি নহয়, যে এতিয়া যিগৰাকী হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ তেখেত উপদেষ্টা প্ৰাক্তন বিধায়ক হেমেন্দ্ৰনাথ ব্ৰহ্ম, সদৌ অসম ফুটবল এছ'চিয়েশ্যন তেখেত এগৰাকী প্ৰাক্তন চেয়াৰমেন আছিল, তেখেতেও ইতিমধ্যে পদত্যাগ কৰিছে, পদত্যাগ কৰি UPPলৈ যোগদান কৰিছে। আৰু যিগৰাকী ফাউণ্ডাৰ সম্পাদক প্ৰাক্তন বিধায়ক পানীৰ সমষ্টিৰ কৰেন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, আৰু তেখেত মাজবাটৰ প্ৰাক্তন বিধায়ক, তেখেতেও সৌদিনাখন পদত্যাগ কৰি ইতিমধ্যে UPPলৈ যোগদান কৰাৰ ব্যৱস্থা কৰিছে। গতিকে এইবিলাক নেতা কিয় আহিছে? নিশ্চয় কমলী বসুমতাৰীৰ ডাঙৰীয়াৰ দৰে নেত্ৰীসকলে মিছাৰ আশ্ৰয় লৈছে, সঁচাটো স্বীকাৰ কৰা নাই, ডেভেলপমেণ্টৰ তেওঁলোকে ফাঁকি দিছে। তেনেকুৱা এটা দলত থাকি গতিকে উন্নতি কেতিয়াও নহ'ব। আৰু যিহেতুকে এটা পৰিৱৰ্তন আহিছে, BTR চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰিব লাগিলে
নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়াক মুখ্য চুক্তি চাকৰ ডাঙৰীয়াক দায়িত্ব দিব লাগিব। সেইবিলাক উদ্দেশ্য লৈ আজি তেওঁলোক আহিছে আৰু আমি আহিছোঁ।